অৱশেষত আহিল মানৱ জাতিয়ে শুনিব নোখোজা সেই দুখবৰ নাছাই সদৰি কৰিলে পৃথিৱী ধ্বংস হোৱাৰ তাৰিখ ২৪ ছেপ্টেম্বৰ তাৰিখে সৌৰজগতৰ আটাইতকৈ বিপজ্জনক উল্কাপিণ্ড বেন্নুৱে খুন্দা মাৰিব পৃথিৱীত ধ্বংস হৈ যাব সমস্ত জীৱকুল পৃথিৱী অভিমুখে আহি আছে সৌৰজগতৰ এক অন্যতম বৃহৎ আৰু বিপজ্জনক উল্কাপিণ্ড বেন্নু যি পৃথিৱীত খুন্দা মৰাৰ লগে লগেই শেষ হৈ যাব পৃথিৱীৰ সমগ্ৰ জীৱকুল নাছাই সদৰি কৰিছে যে তেওঁলোকে পূৰ্বে অনুমান কৰাতকৈ বেন্নুৰ প্ৰভাৱ বহুত বেছিকৈ হ'ব নাছাৰ এক ৰিপৰ্ট অনুসৰি বেন্নুৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা পূৰ্বতকৈ বহুগুণে বৃদ্ধি পালে আৰু বিজ্ঞানী মহলৰ গণনা অনুসৰি আগন্তুক ২০০ বছৰৰ ভিতৰত বেন্নুৱে পৃথিৱীত আঘাত কৰাটো প্ৰায় নিশ্চিত বিজ্ঞানী মহলৰ মতে পূৰ্ণ সম্ভাৱনা আছে ২১৮২ চনৰ ২৪ ছেপ্টেম্বৰত বিপজ্জনক বেন্নুৱে পৃথিৱীত খুন্দা মৰাৰ নাছাৰ স্পেচ ক্ৰাফ্ট অচিৰিক্স ৰেক্সৰ সহায়ত মহাকাশত থকা বেন্নুৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু আগন্তুক শতিকাবোৰত ইয়াৰ গতিবেগ আৰু কক্ষপথৰ ওপৰত নিৰন্তৰ গৱেষণা অব্যাহত আছে আৰু গৱেষকসকলৰ এক গণনা অনুসৰি অনুমান কৰা হৈছে যে বেন্নুৱে পৃথিৱীত আঘাত কৰাৰ সৰ্বাধিক সম্ভাৱনা থকা তাৰিখটো হৈছে ২৪ ছেপ্টেম্বৰ ১৯৮২ চন আৰু যদি সেয়া সত্য হয় তেন্তে বেন্নুৰ প্ৰচণ্ড আঘাতত শেষ হৈ যাব পৃথিৱীৰ সমগ্ৰ জীৱকুল অৱশ্যে নাছাৰ চেণ্টাৰ ফৰ নিয়েৰ আৰ্থ অবজেক্ট ষ্টাডিজৰ গৱেষক ডেভিড ফাৰ্নচিয়াৰ মতে আগন্তুক শতিকাত বেন্নুৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা অত্যন্ত ক্ষীণ অৰ্থাৎ আগন্তুক ১০০ৰ পৰা ১৫০ বছৰলৈ মানৱ জাতি নিশ্চিন্ত হৈ থাকিব পাৰে গৱেষকসকলে ইতিমধ্যে বেন্নুৰ লগতে পৃথিৱীৰ বাবে বিপজ্জনক সকলো উল্কাপিণ্ডক পৃথিৱীৰ দিশৰ পৰা আঁতৰাই পঠাবলৈ বা ধ্বংস কৰিবলৈ গৱেষণা আৰম্ভ কৰিছে আশা কৰা হৈছে বেন্নু পৃথিৱী পোৱাৰ পূৰ্বেই এই গৱেষণা সফল হ'ব আৰু পৃথিৱীবাসী ৰক্ষা পৰিব এক নিশ্চিত বিপদৰ পৰা ২০১৮ চনৰ পৰাই নাছাৰ অচিৰিছ ৰেক্সে বেন্নুৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাই আহিছে আৰু এতিয়া বেন্নুৰ কিছু নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ উভতিছে অচিৰিছ ৰেক্স ২০১৯ চনত অচিৰিছ ৰেক্সে বেন্নুৰ নিচেই সমীপৰ পৰা এখন ফটো তুলিবলৈ সক্ষম হৈছিল যাৰ দ্বাৰা বিজ্ঞানীসকলে বেন্নুৰ অৱস্থা ব্যৱহাৰ গতি আদি বিষয়ৰ ওপৰত অধিক জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰত্যেক ৬ মাহৰ অন্তৰে অন্তৰে বেন্নু পৃথিৱীৰ সমীপলৈ আহে আৰু ইয়াক সৌৰজগতৰ শীৰ্ষ ২ বিপজ্জনক উল্কাপিণ্ডৰ ভিতৰত এটা বুলি ধৰা হয় নিউজ ডেস্ক প্ৰকাশ লাইভ Are you serious about acting? एक्टिंग के दीवानों के लिए खुशखबरी जोरहाट में पहली बार प्रस्तुत कर रहे हैं 50 से भी ज्यादा नाटकों में अभिनय और निर्देशना देने वाले एक्टिंग कोच डायरेक्टर और कैडेंस थिएटर मुंबई के फाउंडर प्रेसिडेंट अंशु भट्टाचार्य जी का एक एक्टिंग वर्कशॉप बॉलीवुड के कई जाने माने सितारों के साथ काम कर चुके और टाटा स्काई की मशहूर शो एक्टिंग अड्डा में निर्देशना देने वाले अंशु भट्टाचार्य जी के संग अगर आप भी अभिनय सीखना चाहते हैं तो संपर्क करें स्क्रीन पर दिए गए इस नंबर पर और एक सरप्राइज इस कार्यक्रम पर भाग लेने वालों को मिलेगा मुंबई जाकर स्टेज पर एक्टिंग करने का मौका